Hello guys, welcome to my YouTube channel Smart Education by AJ. Please more channel to subscribe koribo, bell icon to press koribo, all notification and on koribo, like comment और share koribo. आरो যদি मोर Facebook page और পৰা চাইছে তেনেহলে page to follow koribo, like comment और share koribo. বলক আজি মেইন ভিডিওটো লৈ যাও। আজি টপিকটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আমি ডিটেইলছত জানিম যেটোৰ পৰা পৰীক্ষাত কোৱেশ্চন আহিয়ে থাকে। আমি বহুত ধৰণৰ পৰীক্ষাত চাইছো কোৱেশ্চন আহি আছে। গতিকে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আমি ডিটেইলছত জানিম। ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে কালিকা পুৰাণত কি কৈছে হেতু আমি আগতে জানিলো। ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকা পুৰাণত এটি আখ্যান আছে। অসমৰ পূবফালে মিচিমি পৰ্বতৰ আগাৰীত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দুসকলৰ অতি পবিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতে পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতে তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পৰা পাৰটো কাটি দিয়ে, ফলত ইয়াৰ পানী দেহান্তৰলৈ যায়। এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। আৰু যদি আমি এনে চাওঁ যে ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে, তেনেহ'লে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আমাৰ ভাৰতৰ উত্তৰ দিশত অৱস্থিত তিব্বত মালভূমি যিটো চীন দেশত আছে, তাত মান সৰোবৰ এটা হ্ৰদ আছে। তাৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন চাংপো নামেৰে নামকৰণ কৰি ই পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছু দূৰ আহি দক্ষিণ মুৱাকৈ আহে। প্ৰথমে চিয়াং আৰু তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে প্ৰৱেশ কৰে, অসমত প্ৰৱেশ কৰে। য'ত সৃষ্টি হৈছিলে তিব্বতত মান সৰোবৰ হ্ৰদত, তাত নাম পাইছিলে চাংপো। ব্ৰহ্মপুত্ৰ নদীৰ তাত নাম পাইছে চাংপো। কিন্তু এই যেতিয়া অৰুণাচল ভাৰতত প্ৰথম অৰুণাচলৰ মাজেৰেদি সোমাইছে, তাত নাম পাইছে কি অৰুণাচলত চিয়াং আৰু দিহাং। আৰু ই যেতিয়া অৰুণাচল পাৰ হৈ অসমত লগ ধৰে, ইয়াৰ নাম হৈ গৈছে ব্ৰহ্মপুত্ৰ। আৰু অসম পাৰ হৈ যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে, তেতিয়া ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুটা ভাগত বিভক্ত হৈছে। তাৰ পিছত ই বংগোপসাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সমভূমিস্থলত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত। আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো লাষ্টৰ স্থান যিটো আছে, তাত গৈ কি হৈছে বিশ্বৰ এটা আটাইতকৈ ডাঙৰ ব-দ্বীপ ডেল্টা বুলি কোৱা হয়, যিটো হৈছে বিশ্বৰ আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ হৈছে সুন্দৰবন ব-দ্বীপ। ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট আমি টপিক চাওঁ। পৃথিৱীৰ আটাইতকৈ বৃহৎ মাজুলী আৰু ক্ষুদ্ৰতম উমানন্দ নদীদ্বীপ ইয়াত অৱস্থিত। নদীৰ ভিতৰত থকা দ্বীপৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ দ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু হৈছে উমানন্দ। এই দুয়োটাও আমাৰ কি আছে ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। এই ব্ৰহ্মপুত্ৰ নদী প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্য। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। ভাৰতত যিমানখিনি নদী আছে গোটেইখিনি মহিলা নদী, কিন্তু একমাত্ৰ ব্ৰহ্মপুত্ৰ নদীখন হৈছে পুৰুষ নদী। সোৱণশিৰি নদীৰ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। সোৱণশিৰি যিটো নদী আছে, এইটো হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। বহুতো উপনৈ আছে, তাৰ ভিতৰত সোৱণশিৰি আটাইতকৈ ডাঙৰ। 1950 চনত ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলি তৰাং হোৱা অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে। 1950 চনৰ যিটো ডাঙৰ ভূমিকম্প অসমত হৈছিলে, তাৰ ফলত কি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ তলি যিটো আছে এইটো কি ওপৰলৈ অলপ উঠি গৈছে, যাৰ পিছত ইয়াৰ বহন ক্ষমতা কমি গৈছে। এতিয়া প্ৰত্যেক বছৰে কি হয়, তাৰ ফলত বানপানীৰ সৃষ্টি হয়। অসমত ব্ৰহ্মপুত্ৰ নদীত লুইত নামেৰে জনা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত 3খন ডাঙৰ নদী দিবাং, দিহান আৰু লোহিত মিলিত হৈ আমাৰ ব্ৰহ্মপুত্ৰৰ নাম লৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ 6খন, এতিয়ালৈকে 2022 চনলৈকে 6খন দলং আছে, ব্ৰিজেছ আছে। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পিনে যিবিলাক উপনৈ আছে সেইবিলাক হৈছে সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া বৰালু, গাভৰু, জীয়া, দনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰল, ভাগা, গংগাধৰ আৰু সোণকো। এইখিনি হৈছে উত্তৰ পিনে যোৱা। আৰু দক্ষিণ পিনে যোৱা নদীৰ উপনৈবিলাক হৈছে ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, ডিকো, জাঁজি, বুগদৈ,
কাকডুঙ্গা, ধনশিৰি, কলং, কপিলি আৰু ডিগাৰু এইখিনি হৈছে দক্ষিণ ফালে যোৱা উপনৈ। ইয়াত পৰীক্ষাত আহে যে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ এনেকৈ 4টা অপশ্যন দিয়া থাকিব, তাত 3টা নাথাকে কিন্তু এটা থাকিব। সেইটো আমি এইখিনি আমি জানিলে উপনৈখিনি যদি জানো তেনেহ'লে আমি আনসাৰটো দিব পাৰিম। এনেকুৱা কুৱেশ্যন আহি থাকে। আৰু দক্ষিণ ফালে আৰু কিছুমান আছে, কুগলি, দুধনৈ, কৃষ্ণাই, জিনাৰী আৰু জিঞ্জিৰাম এইখিনি দক্ষিণ ফালে। আপোনালোকে ভিডিঅ'টো প'জ কৰি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব, কাৰণ এই স্ক্ৰীনশ্বটবিলাক আমি পৰীক্ষাৰ আগে আগে যিমান ৰিভাইজ কৰিম সিমান পৰীক্ষাত আমাৰ মনত থাকিব। আৰু এই ভিডিঅ'টোৰ পৰা আমি কিমানখিনি শিকি পাইছোঁ বলকচোন আমি কেইটামান কুৱেশ্যনৰ সহায়ত প্ৰেক্টিছ কৰোঁ। এটা কুৱেশ্যনত 5 ছেকেণ্ড সময় দিয়া আছে, আপোনালোকে এই 5 ছেকেণ্ডত আপোনালোকে উত্তৰটো কমেণ্টত লিখিব। 10টা কুৱেশ্যন দিয়া আছে, তাৰ পৰা আপোনালোকে 1 নম্বৰ কুৱেশ্যন নাম্বাৰ 1 ইয়াৰ আনসাৰ A B C D কোনটো হয় আপোনালোকে কমেণ্ট কৰিব। বলক আমি কুৱেশ্যনখিনি লৈ আগবাঢ়োঁ।